আমাৰ অসমীয়া মানুহে কিবা কাম কৰে জানো? লাগে নেকি যে আমাৰ অসমীয়া মানুহে কিবা কাম কৰে? এই কথাটো কোৱাৰ লগে লগে আপোনালোকে ভাবিব চাগে কি ফাল্টু কথা কৈ আছে যেন ল'ৰাই, এই অসমীয়া কাম নকৰে নেকি, কৰে নেকি? মোৰতো নালাগে যে আমাৰ অসমীয়া মানুহে কিবা কাম কৰে। কিয় ক'লোঁ? আজি আমাৰ অসমৰ যিবিলাক নেকি স্পট এৰিয়া, য'ত নেকি বাণিজ্যিক ঘাটি, তাতে যিবিলাক নেকি আমাৰ ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানবিলাক, সেই প্ৰতিষ্ঠানবিলাক কাৰ জানেনে? প্ৰায়ভাগ বহিৰাগতৰ। তিনিচুকীয়াৰ পৰা ধুবুৰীলৈকে যিমানবিলাক জেগাত আপোনাৰ বাণিজ্যিক ঘাটি যিকেইটা আছে নহয়, গুৱাহাটীৰ কথাটো বাৰু বাদেই দিলোঁ। এতিয়া বৰ্তমান যিবিলাক নেকি আমাৰ অসমৰ যিবিলাক নেকি আপোনাৰ নতুনকৈ আপোনাৰ যিবিলাক উন্নয়ন হৈছে, যিবিলাক চহৰ টাউন, তাতেও আপুনি যদি ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানবিলাক যদি আপুনি যদি মন কৰি পেলাই যদি চাই নহয়, প্ৰায়ভাগ দেখা পাব বহিৰাগতৰ হাতত আছে। কিয়? সেইকাৰণে মই ক'লোঁ যে আমাৰ অসমীয়া মানুহে কাম কৰে নেকি? অসমীয়া মানুহে কাম কৰে, চাকৰি কৰে, চৰকাৰী নহ'লে মানে প্ৰাইভেট চাকৰি কৰে। কিন্তু ব্যৱসায় বাণিজ্য আমাৰ অসমীয়া মানুহে কৰে নেকি? নকৰে। মই বেলেগ জেগাৰ কথা নকওঁ, মই গুৱাহাটী চহৰখনৰ কথা কৈ আছোঁ এটা। গুৱাহাটী চহৰখনত বৰ্তমান প্ৰায়ভাগ বস্তু আমি খোৱাৰ পৰা লৈ পেলাই, পিন্ধাৰ পৰা লৈ পেলাই, দিনটোত ব্যৱহাৰ কৰিবলগীয়া মানে জীৱনটোত ব্যৱহাৰ কৰিবলগীয়া দৈনন্দিন কামত ব্যৱহাৰ কৰিবলগীয়া প্ৰায়ভাগ বস্তু আমি বহিৰাগতৰ পৰা আমি ক্ৰয় কৰি আছোঁ। কিয়? অসমখন কাৰ হয়? অসমখনতো অসমীয়া মানুহৰ হয়। অসমটো অসমৰ খিলঞ্জীয়া মানুহখিনিৰ কাৰণে হয়। কিন্তু অসমখন যদি অসমৰ খিলঞ্জীয়া মানুহৰ হয়, তে ব্যৱসায় বাণিজ্য থাকিব লাগিছিল অসমৰ খিলঞ্জীয়া মানুহৰ হাতত। কিন্তু আছে কাৰ হাতত? তেওঁ লক্ষ্য কৰি পেলাই চাইছে? এই তিনিচুকীয়াৰ পৰা ধুবুৰীলৈকে চাবচোন আপুনি, যিবিলাক মেইন বাণিজ্যিক ঘাটি যিকেইটা, চব বহিৰাগতৰ হাততেই আছে আপোনাৰ। প্ৰত্যক্ষভাৱে বা অপ্ৰত্যক্ষভাৱে আমি বহিৰাগতৰ পৰাই আমি বস্তু কিনি আছোঁ। বৰ্তমান সময়ত আমি এনেকুৱা লাগি আছে যে আমি আমাৰ অসমৰ খিলঞ্জীয়া মানুহখিনি বহিৰাগতৰ ওপৰত নিৰ্ভৰশীল হৈ গৈ আছোঁ নেকি? বহুত কথা আছে, এটা এটাকে খুলি কিনে ক'ব লাগিব, বুজাই কিনে ক'ব লাগিব। আপোনালোকে এবাৰত কৈ দিলে আপোনালোকে বুজিয়ে নাপাব। আজি গুৱাহাটী চহৰখনত আনি দিয়া মাধ্যমটো বহিৰাগতৰ হাতত আছে, পঠোৱা মাধ্যমটো বহিৰাগতৰ হাতত আছে, লৈ যোৱা মাধ্যমটো বহিৰাগতৰ আছে। আমাৰ অসমীয়া মানুহ দেখোন হাতত ব্যৱসায় বাণিজ্য নায়েই দেখোন। অথচ অসমৰ খিলঞ্জীয়া মানুহখিনিৰ হাতত, অসমৰ খিলঞ্জীয়া মানুহখিনিৰ। কিন্তু খিলঞ্জীয়া মানুহটো ব্যৱসায় বাণিজ্য দেখোন নাই বুলিয়ে ক'ব পাৰি দেখোন অসমত। ক'ৰবাত সৰু সুৰাকৈ টুকটাক 1%, 1%, 2% মান আছে চাগে। কিয় নকৰে আমাৰ অসমীয়া মানুহে ব্যৱসায় বাণিজ্য? কিয় আমাৰ নিজৰ অসমৰ ব্যৱসায় বাণিজ্যখিনি আমাৰ অসমীয়া মানুহে বহিৰাগতৰ হাতত তুলি দিছে? একদম প্লেটত সজাই পেলাই দিছে যে কৰ, আমাৰ অসমত ব্যৱসায় বাণিজ্য কৰ, তহঁতেই কৰ, আমি নকৰোঁ। কিয় এনেকুৱা? আজি মই বুলি নহয়, আমাৰ অসমৰ প্ৰায়ভাগ খিলঞ্জীয়া মানুহে যিকোনো বস্তু, দৈনন্দিন কামত ব্যৱহাৰ কৰিবলগীয়া বস্তু, দাঁত চাফা কৰা ব্ৰাছডালৰ পৰা লৈ কিনে, ভাত বনোৱা প্ৰেছাৰ কুকাৰটোৰ পৰা লৈ পেলাই, পিন্ধা জোতাযোৰৰ পৰা লৈ পেলাই, বহা চকীখনৰ পৰা লৈ পেলাই, মোবাইলটোৰ পৰা, টিভিটোৰ পৰা, যত যিবিলাক বস্তু আমি ব্যৱহাৰ কৰি আছোঁ, চব বহিৰাগতৰ পৰা আমি কিয় কৰিবলগীয়া হৈছে? কাৰণ আমাৰ অসমীয়া মানুহে নকৰে। সেইকাৰণে মই কৈছোঁ যে আমাৰ অসমীয়া মানুহে কাম কৰে নেকি? আজি আমাৰ অসমীয়া মানুহে কি কাম কৰে জানেনে? চাকৰি কৰে, ইয়াতো চৰকাৰী, ইয়াতো প্ৰাইভেট। আজি আমাৰ অসমৰ খিলঞ্জীয়া ল'ৰাজনক কৰি নহয়, বাহিৰৰ পৰা অহা আপোনাৰ বহিৰাজ্যৰ পৰা ল'ৰাজনে বেছি টকা উপাৰ্জন কৰি আছে। কাৰণ তেওঁ আমাৰ অসমত ব্যৱসায় বাণিজ্য কৰি আছে, ব্যৱসায় কৰি আছে। আমাৰ অসমীয়া ল'ৰাই কি কৰি আছে জানে? চকীদাৰী কৰি আছে, বেংকত জব কৰি আছে, বা কোনো প্ৰাইভেট কোম্পানী এটাত কাম কৰি আছে, কিন্তু নিজে ব্যৱসায় বাণিজ্য কৰা নাই। কিন্তু জানে যে ব্যৱসায় যদি কৰে, যদি পথতে হওক বা কিবা ব্যৱসায় বাণিজ্য কৰি দোকান প্ৰতিষ্ঠান এখন খুলি যদি বহি যদি যায়, ভাল টকা উপাৰ্জন কৰিব। কিন্তু নকৰে, কষ্ট হ'ব, মাথাটো খটুৱাবও লাগিব, ৰাতিপুৱাই উঠি পেলাই যাব লাগিব ব্যৱসায় কৰাৰ কাৰণে, সেইকাৰণে নকৰে। মই এটা কথা কওঁ, শুনোতে আপোনালোকৰ বেয়া পাব পাৰে, কিন্তু কথাটো সঁচা হয়। আজি গুৱাহাটী চহৰত দুনিয়াৰ অট্টালিকা আছে, বহুত ডাঙৰ ডাঙৰ অট্টালিকা আছে। এটা কম্পাউণ্ডত নাই বুলি আপোনাৰ 80 ঘৰ, 40 ঘৰ, 50 ঘৰকৈ আপোনাৰ বহিৰাজ্যৰ পৰা অহা বহিৰাগত মানুহে আপোনাৰ ফ্লেট কিনি কিনে বসবাস কৰি আছে। তাৰ যিমানকেইটা সেই ফ্লেটত যিমানকেইটা মানুহ বসবাস কৰি আছে ন, গোটেইকেইটা মানে বহিৰাগত হয়, মানে অন্য সম্প্ৰদায়, আমাৰ খিলঞ্জীয়া মানুহ নহয়। কিন্তু তাতে যিমান চকীদাৰী চাকৰি কৰি আছে নহয়, সেইটো আমাৰ অসমীয়া ল'ৰা হয়। সেই কম্পাউণ্ডটোত যিমানকেইটা আমাৰ চকীদাৰ আছে নহয়, চিকিউৰিটি আছে নহয়, গোটেইকেইটা অসমীয়া ল'ৰা হয়।
কিন্তু সেই বিল্ডিংটোৰ বাহিৰতে যিবিলাক নেকি আপোনাৰ সৰু সুৰা ব্যৱসায় বাণিজ্য কৰি আছে নহয়, আপোনাৰ চাহৰ দোকানে হওক, চব্জিৰ দোকানে হওক, মাংসৰ দোকানে হওক, চব বহিৰাজ্যৰ পৰা অন্য সম্প্ৰদায়ৰ ল'ৰা হয়, ল'ৰা মানুহে কৰি আছে বা অন্য সম্প্ৰদায়ৰ মানুহে কৰি আছে আৰু ভাল টকা উপাৰ্জন কৰি আছে। কিন্তু সেই বিল্ডিঙত আপোনাৰ চকীদাৰী চাকৰি কৰা ল'ৰাজনৰ দৰমহা কিমান হ'ব? 12,000 পৰা 15,000 হ'ব। কিন্তু এই বাহিৰত যে আপোনাৰ অট্টালিকাটোৰ বাহিৰত যে বহি পেলাই যে আপোনাৰ যে ব্যৱসায় বাণিজ্য কৰি আছে, চব্জিৰ দোকানখনেই হওক বা মাংসৰ দোকানখনে, তাৰ উপাৰ্জন কিমান হ'ব মাহত? 30, 40, 50,000 টকা তাৰ উপাৰ্জন হ'ব। তে বেছি লাভ কাৰ? সেই অসমীয়া ল'ৰাজনৰ নে সেই বহিৰাজ্যৰ পৰা অহা বহিৰাগত ল'ৰাজনৰ? আমাৰ অসমৰ খিলঞ্জীয়া ল'ৰাজন, অসমীয়া ল'ৰাজনে মাহত আপোনাৰ চকীদাৰী চাকৰি কৰি 12,000 পৰা 15,000 টকা দৰমহা পাই আছে। আৰু সি আপোনাৰ চব্জি দোকান এখন, বহিৰাজ্যৰ পৰা অহা ল'ৰাজনে চব্জিৰ দোকান এখন দি পেলাই সি মাহত আপোনাৰ 40,000 টকা, 40,000 পৰা 50,000 টকা সি উপাৰ্জন কৰি আছে। লাভ কাৰ বেছি? সেইকাৰণে মই কৈছিলোঁ আমাৰ অসমীয়া মানুহে কাম কৰে নেকি? কথাটো যদি গভীৰভাৱে চিন্তা কৰি যদি চাই নহয়, বহুত ডাঙৰ কথা হয়। কিন্তু আমাৰ অসমীয়া ভাবিয়ে নাচায়। এইবাৰ অসমীয়া মানুহ ল'ৰাবিলাক কিয় পিছ পৰি আছে? অসমীয়া ল'ৰা ছোৱালী কিয় পিছ পৰি আছে? এইকাৰণে আমাৰ মানসিকতাত আমি সলনি কৰিব পৰা নাই। আমাক সদায় চাকৰি লাগে, চাকৰি লাগে, চাকৰিৰ পিছত দৌৰি থাকিলোঁ। আমি যে ব্যৱসায় বাণিজ্য যে কৰিম যে, সেইটো আমি মানসিকতা সলনিয়ে কৰিব পৰা নাই আজিলৈকে। আৰু সেইকাৰণে দিনক দিনে আপোনাৰ অসমৰ বাণিজ্যিক ক্ষেত্ৰখন বহিৰাগত হাতত গৈ আছে। এতিয়াও সময় আছে, যদি আমাৰ অসমীয়া মানুহে কাম যদি কৰে, যদি ব্যৱসায় বাণিজ্য যদি কৰে, তে অসমৰ বাণিজ্যিক ক্ষেত্ৰখন অসমীয়াৰ হাতত থাকিব। অসমত কামৰ অভাৱ নাই, অসমীয়া মাথাটো খটুৱাব লাগিব। অসমীয়া মাথাটো খটুৱা নাই কাৰণে আজি অসমীয়া পিছ পৰি আছে। অসমত আজি অসমীয়া নিবনুৱা হৈ পৰি আছে। অসমত আজি অসমীয়াই কৰ্মসংস্থাপন, আত্মসংস্থাপনৰ কাৰণে আপোনাৰ সংঘৰ্ষ কৰিবলগীয়া হৈছে। ক'বলগীয়া বহুত কথা আছে। যদি মোৰ কথাবিলাক যদি ভাল যদি পায়, তেতিয়াহ'লে মোৰ লগত জড়িত হওক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে। ক'বলগীয়া বহুত কথা আছে। আৰু এতিয়া যদি আমি চিন্তা চৰ্চা যদি নকৰোঁ, বিষয়ৰ কথা যদি নাপাতোঁ যদি, তেতিয়াহ'লে আমি এটা সময়ত এনেকুৱা সময় আমাৰ অসমীয়া আপোনাৰ নিবনুৱা হৈ থাকি যাব লাগিব। কৰ্মসংস্থাপন, আত্মসংস্থাপনৰ কাৰণে মাথা মাৰি ফুৰিবলগীয়া হ'ব। এতিয়াৰ পৰাই কিবা এটা কৰ্ম আৰম্ভ কৰক। অসমত কি নাই? অসমত জাগা নাই, অসমত বাহুবল নাই, কি নাই অসমত? প্ৰাকৃতিক সম্পদ নাই, কি নাই অসমত? আৰু এটা কথা ক'বলগীয়া আছে।